নবীন মলাহী ডাঙৰীয়া মই সকলো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল CK ব্লগ। আমি মানে যাই আছোঁ আজি গুৱাহাটীত চাই থাকিব, সকলোৱে চাই থাকিব গাইজ। এইখন বাছ হয় আৰু মানুহ চানুহ অহা নাই এতিয়া। আমি এতিয়া গাড়ীত উঠিম আৰু অলপ দেৰিকৈ যাম গাইজ, সকলোৱে চাই থাকিব গাইজ। মানে আমি ফাইনেলি গাড়ীত উঠি গ'লোঁ আৰু মানুহ অলপ চলপ আহি আছে এতিয়া, আপোনালোকে চাই থাকিব। আমি আৰু গুৱাহাটী যাই আছোঁ আৰু এইবিলাক মানে অলপ চলপ মানুহ আহি আছে আৰু পাছতো মানুহ নাই। আমি পাছত দুজন আছোঁ আৰু আগত আছে তিনিজন চাৰিজনমান আৰু মানুহ আহিব আছে গাইজ। আগলৈ চাই থাকিব। আমি এতিয়া গুৱাহাটীত লগ পাম একেবাৰে গাইজ। মানে এইখন নতুনকৈ বনাই আছে অভাৰ ব্ৰিজ গুৱাহাটীত। মানে ফাইনেলি আহি পালোঁ আমি। ইয়াতে যাম আমি এতিয়া। বহুত মানুহ আহিছে, একদম বহুত মানুহ আহিছে গাইজ। আৰু আমি তাতে যাম, দোকান বাছ আছে, বহুত বাছ আছে, ইমান আছে। আমি এতিয়া মানে ফাইনেলি আহি পালোঁ গাইজ জেগাত গুৱাহাটীত। হা আপোনালোকে চাই থাকিব। এতিয়া আমি যাই আছোঁ গাইজ। গাইজ আমি ফাইনেলি আহি গ'লোঁ তাত। এতিয়া বহিছোঁ মানুহ চানুহ আছে আৰু নৱদা আৰু ইয়াতে অলপমান অপেক্ষা কৰাৰ পিছত ইয়াতে আহিব গাইজ, চাই থাকিব। নবীন মলাহী ডাঙৰীয়া মই সকলোকে এটা বিশাল চাপৰে সৈতে সকলোকে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ আজি এই বিশাল আমাৰ যোগদান কাৰ্যসূচী সম্পন্ন হৈছে। মই আমাৰ সন্মানীয় দলৰ কাৰ্যকৰ্তাসকলক, ইয়াত উপস্থিত থকা সকলোকে দলৰ একোখন মাফলা প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ এই মাফলাখন পৰিধান কৰিবৰ বাবে। এইপিনে আমাৰ ডিমাচা সকলো অসমৰ যিমান জাতি জনগোষ্ঠী আছে আজি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে একেলগে থাকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে চৰকাৰখনক চলাই নিছে, আজি ভাৰতবৰ্ষক যিদৰে স্বাভিমানী ভাৰতবৰ্ষ এখন সৰ্বাংগ সুন্দৰ ভাৰতবৰ্ষৰ কাৰণে অহৰ্নিশে কাম কৰি আছে, ঠিক তেনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে সকলো মানুহে পূৰা চাব হ'লে এতিয়া একদম মানে ইণ্টাৰভিউ চলি আছে এতিয়া। তাতে মানুহ জমা লাগি আছে, ইণ্টাৰভিউ চলি আছে এতিয়া গাইজ। এইটো বিকাশ পূৰা বহি আছে আৰু আমাৰ গ্ৰুপৰ মানুহ অহাটো এইটো লাইনতে আছে গাইজ। একদম গাইজ মানে এতিয়া আমি চাহ খাব যাই আছোঁ, চাই থাকিব। এতিয়া ইয়াতে ইণ্টাৰভিউ চলি আছে। ইয়াতে ইণ্টাৰভিউ চলি আছে, আমি এতিয়া চাহ খাব যাই আছোঁ গাইজ, চাই থাকিব। আমি এতিয়া যাই আছোঁ আগত মানুহ গাইজ মানে চাহ বিচাৰি এইখিনিতে পালোঁ চাহ, এইখিনি চাহ। গাইজ মানে চাহ খতম হৈ গ'ল, খাব নাপালোঁ গাইজ। ইয়াতে মানে চাহ দি আছিল, চাহ খতম হৈ গ'ল গাইজ। আৰু বৰ্তমান মানুহ আছে। Some stuff either way.
চাৰিওফালে মানুহ আছে মানে চাহ খতম হৈ গ'ল পূৰা এতিয়া মনটো নাচা নহয় চাহ খতম হৈ গ'ল এতিয়া কি কৰিবি তুমি চাহ খতম হৈ গ'ল মিটিং খতম হৈ গ'ল আৰু মানে এইটো আগত ফটোটো আছে এতিয়া মানুহ অভাৰ হৈ আছে চাহ খতম হৈ গ'ল গাইছ তুমি চাহ নোখোৱা নেকি চাহ খতম হৈ গ'ল এতিয়া কি খাবি তুমি কোৱা ঘৰতে যাব ব'লা গাইছ যাব নালাগে চাই থাকিব চাহ খতম হৈ গ'ল গাইছ গাইছ মানে এতিয়া যাব ওলালোঁ আমি একদম মানুহ চাওক গাইছ একদম পূৰা মানুহ ভৰ্তি হৈ আছে গাইছ একদম চাৰিওফালে মানুহ ভৰ্তি হৈ আছে আমি কোনটো ৰাস্তাতে যাম এতিয়া এতিয়া আৰু লগটো হেৰাই গ'ল গাইছ মানে হেৰাই যোৱা ভয় কৰিছে না সেইকাৰণে বহুত মানে ভয় কৰে নাই হেৰাই যোৱা বহুত ভয় কৰে চিন্তাটো মানে বহুত ভয় কৰিছে কেশৰ মানে হেৰাই যোৱা বহুত ভয় কৰে আৰু মানে বাহিৰৰ পৰা ভিউটো দেখাই আছোঁ আপোনালোকক পাৰিবগৈ চাই লওক আৰু চাওক এনেকুৱা আমাক এই দিছে এইবোৰ দিছে আমাক আজি কিন্তু পিন্ধিছাচোন তুমি পিন্ধিছা টুপিটো আৰু এইখন ঘৰত লৈ চাচোন কেনেকুৱা দেখে টুপিটো পিন্ধিছোঁ কিন্তু একো নাই এতিয়া আমি ওলাইছোঁ গাইছ আমি গাড়ীলৈকে যাম আপোনালোকে চাই থাকিব ফাইনেলি আমি আহি গ'লোঁ আৰু চাওক এইটো চিনটো এইটো বিল্ডিং আৰু এইখন লৈ আহি আছোঁ আমি ফাইনেলি আহি গ'লোঁ আমি বাহিৰত আহি গ'লোঁ ফাইনেলি আৰু বাহিৰৰ পৰা এনেকুৱা দেখে বহুত মানে গৰম দিছে আৰু চিনটো একদম পুৰা কাপোৰটো বান্ধি লৈছে কিবা কিবি আৰু আমাৰ পাৰ্টিটো এইবিলাক আজি কেনেকুৱা লাগিছে ক'বা কমেণ্ট কৰি একদম পুৰা হিৰ'ইন লাগছে ইয়াক আজি এইটো দিগদা এইটো মনটো এনেকুৱা একদম পদুম ফুল আছে এইটো পদুম ফুল আছে আৰু এনেকৈ বহুত ডাঙৰ হৈছে গাইছ আৰু আমাৰ বাছখন এইখন ইয়াতে পাৰ্ক কৰি দিছে আমি অলপ দেৰিকৈ যাম গাইছ বহুত গৰম লাগিছে হেল্ল' গাইছ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যন অন কৰি দিব আমাৰ ভিডিঅ'বোৰ সোনকালে আৰু থেংক ইউ এইখিনি লৈকে আছিল আমাৰ ভিডিঅ'টো আজি থেংক ইউ